বাহ 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 আমাৰ অসমখনৰো বহুত উন্নতি হৈ গৈছে এইবিলাক কামৰ কাৰণে আমাৰ ল'ৰা আৰু ছোৱালীবিলাক সমানে বদনাম হৈ যায় কিছুমান ছোৱালীয়ে ক'ব ল'ৰাবিলাক এনেকুৱাহে এইবিলাক কাম কৰি ঘূৰি ফুৰে ল'ৰাবিলাক বহুত বেয়া আৰু কিছুমান ল'ৰাই ক'ব ছোৱালীবিলাক এনেকুৱাহে এই ছোৱালীবিলাকক কোনে ভাল পায় আৰে কেলা তহঁতৰ নিচিনা বিলাকৰ কাৰণে গোটেই ল'ৰা ছোৱালী বদনাম হৈ আছে তহঁতি কিবা কৰিছ কৰ তাত মোৰ ক'বলগীয়া একো নাই প্ৰাইভেটকে বস্তুবিলাক নিজৰ লগত ৰাখি থ সেই বস্তুবিলাক ইনষ্টাগ্ৰামত নিজে আপলোড কৰি পেলাই নিজৰ ইজ্জতটো নিজে কেলে যোৱাই আছ আৰে তহঁতি নিজৰ ইজ্জতৰ কথা যদি অলপো ভবা নাই কমসে কম ঘৰৰ মানুহৰ ইজ্জতৰ কথাটো ভাব এই ঘৰৰ মানুহে কেলা তহঁতৰ ওপৰত ইমান আশা কৰে আমাৰ ল'ৰা ছোৱালীকেইটা ডাঙৰ হৈ এইটো কৰিব সেইটো কৰিব ইমান সপোন পুহি ৰাখে তহঁতৰ এই ভিডিঅ'বিলাক দেখাৰ পিছত তহঁতৰ ঘৰৰ মানুহে আৰু কি আশা কৰিব তহঁতৰ ওপৰত Hello guys, welcome back to my YouTube channel. মই নতুন এটা ৰ'জ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰ'জ ভিডিঅ' মানে আজি ভিডিঅ'টো মানে মই এলা বহুত ইম্পৰ্টেন্ট টপিকৰ ওপৰত ভিডিঅ' বনাব আহিছো বুলি ক'ব লাগিব কাৰণ কিছুমান মক্কেলাই মানে এনেকুৱা মক্কেলামি কৰিছে যোনবিলাক এহেতি ভিডিঅ' বনাই সেই ভিডিঅ'বিলাক নিজৰ গেলাৰীত প্ৰাইভেটকে থৈ দিব লাগে সেই বস্তুবিলাক এহেতি ইনষ্টাগ্ৰামত আপলোড দি পেলাই মানুহৰ মাথা চাথা বেয়া কৰি দিছে তেহেতৰ জহতে মানে গোটেই ল'ৰা ছোৱালীৰ কেলা বদনাম হৈ যায় সমাজত কেলা মানুহে ডাইৰেক্ট কৈ দিয়ে এই ছোৱালীবিলাক এনেকুৱাহে এই ল'ৰাবিলাক এনেকুৱাহে এইবিলাকৰ লগত কোনে থাকে তেনেকে বদনাম কৰি দিয়ে আৰে কেলা তই কিবা কৰিছ কৰ তাত মোৰ ক'বলগীয়া একো নাই সেই বস্তুবিলাক কমসে কম প্ৰাইভেটকে থৈ দিয়ে গতিকে আজি সেই মক্কেলবিলাককে মই বজাব আহিছো আৰু কোনোবাই যদি মোৰ ভিডিঅ' চাব মন নাই ডাইৰেক্ট ভিডিঅ'ৰ পৰা গুচি যোৱা কেলা মোৰ ভিডিঅ'ত বেয়া শব্দ গালি এইবিলাক থাকিবই তাত মোক কৈ পেলাই কোনো লাভ নাই তো ব'লা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা You already know. Take a ball now, I want now. কামুৰি দে কেলা একেবাৰে কামুৰি দে কামুৰি পেলাই ছিঙি দে আকৌ এনেকে কেলা লাহে লাহে এনেকে মুখ চুক লগাই থকাতকে কামুৰি দে একেবাৰে কেলা হা ইনষ্টাগ্ৰামত আপলোড কৰিছে কেলা ইনষ্টাগ্ৰামত কি তোৰ বাপেৰৰ প্ৰপাৰ্টি নেকি সেইটো হা ইনষ্টাগ্ৰামটো ছ'চিয়েল মিডিয়াটো কি তহঁতৰ পাপাৰ নেকি পাপাই পইচা দি কিনি থৈছে নেকি যে যি মন যায় তাকে আপলোড কৰিবি আৰে কেলা নিজৰ সন্মানটো কথাটো ভাব কেলা নিজৰ সন্মানৰ কথা তহঁতে যদি নাভাবই ন ঘৰৰ মানুহৰ সন্মানৰ কথা ভাব তেহেঁতি মানুহৰ সন্মুখত না উলিয়াব নোৱাৰা হৈ যাব তহঁতৰ এই ভিডিঅ'বিলাক দেখি পেলাই আৰে কেলা একদম মানে নিজৰ মানে সন্মান বুলি কোৱা বস্তুটো সিহঁতৰ একোৱে নাই মানে মাত্ৰ মানে কি ক'ম আৰু কৰিব লাগে আৰু আপলোড কৰিব লাগে আৰে কেলা বিচনাত কৰি পেলাই একেবাৰে ভিডিঅ' আপলোড কৰি দে ইজ্জতটো যোৱালি একেবাৰে যোৱাই দে আৰু যোৱাই দে Control. মই হলো গাঁৱৰ আজলি ছোৱালী তই কেলা গাঁৱৰ আজলি ছোৱালী নহয় তই কেলা গাঁৱৰ বনৰী ছোৱালী কেলা চিগাৰেট খাই পেলাই কেনেকে ভিডিঅ' বনাইছে চা না কেলা তোক কেলা আজলি ছোৱালী বুলি কোনে ক'ব বনৰীজনী এইজনী আমাৰ পৃথিৱীত বেছিভাগ ছুইচাইড কেছ মানে এনেকুৱা কাণ্ডবিলাকৰ কাৰণে হয় আজি তেহেঁতি ভিডিঅ' ডিলিট কৰি দিলে চবৰ মাজৰ পৰা চবৰ মনৰ পৰা সেই ভিডিঅ'টো আঁতৰি গ'ল চবে পাহৰি গ'ল যে এনেকে ভিডিঅ' এহেঁতি কিবা এটা বনাইছিলে কিন্তু ল'ৰাটোৰ ওচৰত ভিডিঅ'টো থাকি যাব পিছত ছোৱালীজনী যে তাৰ লগতে বিয়া হ'ব সেইটোতো আমি খাটাংকে কৈ দিব নোৱাৰো বেলেগ কাৰোবাৰ লগত বিয়া হৈ যাব পিছত ল'ৰাটোৱে ভিডিঅ'টো ভাইৰেল কৰি দিব ছোৱালীজনী সেইফালে মানে সেইবিলাক কষ্ট সহ্য কৰিব নোৱাৰি পেলাই চিপ জৰি লৈ পেলাই মৰি যাব তেনেকাই ঘটনা হ'ব গতিকে কিবা এটা কৰাৰ আগত ভাবি চিন্তি কৰিবি যিটি কৰিছ বুলি সেইবিলাক প্ৰাইভেটকৈ থৈ দিবি কিন্তু এইবিলাক যে পাব্লিক কৰিব লাগে আৰু কিবা এটা কৰিলি বুলিয়ে যে সেইটো ভিডিঅ' বনাব লাগিব তেনেকুৱা কোনো কথা নাই আৰে কেলা দুটামান ভিউজ আৰু লাইকৰ আশাত নিজৰ ঘৰৰ মানুহৰ ইজ্জত তহঁতি মাটিৰ লগত মিলাই নিদিবি আৰে কেলা ঘৰৰ মানুহে বহুত আশা কৰে তহঁতক আৰু এই এটা ভিডিঅ'ৰ কাৰণে ঘৰৰ মানুহে বেলেগ মানুহৰ লগত চকুত হৈ কথা পাতিব নোৱাৰা হৈ যাব ক'ৰবাত ওলাই গ'লে ঘৰৰ মানুহক হাঁহিব মানুহবিলাকে তহঁতৰ ল'ৰা ছোৱালী এনেকুৱাহে এইবিলাক কাম কৰি ফুৰে গতিকে কিবা এটা কৰাৰ আগত ভাবি চাবি কিটো কৰিলে ভাল হয় কিটো কৰিলে বেয়া হয় তো গাইজ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন হোৱাবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু কেলা ভিডিঅ'ত কিবা যদি বেয়া কথা ক'লোঁ সেইটো মোক কৈ দিব কাৰণ কিছুমান কুকুৰে বহুত ভুকে আমাৰ ঘৰৰ মানুহক বহুত কথা কয় যে তোমাৰ ল'ৰাটো এনেকৈ বেয়া ভিডিঅ' বনায় আৰে কেলা কোনোবাই বেয়া কাম কৰে তাৰ ওপৰত আমি মাত মাতো তাৰ মাজতে যেনিবা আমি এটা দুটা বেয়া শব্দ ইউজ কৰি দিওঁ আৰে কেলা বেয়া শব্দ ইউজ কৰিলোঁ বুলি আমি মানুহটোতো বেয়া নহয় আমাক ৰিয়েল লাইফত লগ পালে গম পাব আমি কেনেকুৱা মানুহ আমাৰ মন বহুত খোলা মোৰ মন বহুত খোলা বেলেগৰ কথা নাজানো মোৰ মন বহুত খোলা আৰে মই এতিয়া ভিডিঅ'ত বেয়াকৈ কৈ দিছোঁ কিন্তু মই যদি ডাঙৰ মানুহ এজনক ৰিয়েল লাইফত লগ পাওঁ সেই মানুহজনক মই বহুত সন্মান কৰোঁ আৰে কেলা তেওঁ আগত মই এটা বেয়া শব্দ মাতিবৰ কাৰণেও মই ভয় কৰোঁ কাৰণ কেলা পটককৈ কিবা এটা থাপৰ এটা মাৰি দিব আৰু সেই সন্মানটো মেইন ভিডিঅ' বনাওঁ নিজৰ কিছুমানৰ মনোৰঞ্জনৰ কাৰণে যোনবিলাকে মোৰ ভিডিঅ' চাই ভাল পায় তেওঁলোকে মোক ছাবস্ক্ৰাইব কৰিছে তেওঁলোকে মোক ছাপোৰ্ট কৰিছে আৰু যোনে মোৰ ভিডিঅ' চাই ভাল নোপোৱা এনে যি টি গালি চালি পাৰি লাভ নাই ডাইৰেক্ট চেনেলটো আনছাবস্ক্ৰাইব কৰি দিয়া কাইলৈৰ পৰা মোৰ ভিডিঅ'ই চাব নালাগে তো আজিলৈ বাই বাই নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত জলদি আহি থকাৰ প্ৰতিশ্ৰুতি দি
বাই বাই দিছো